সকলোকে নমস্কাৰ মোৰ অন্য এটি ব্লগৰলৈ আজি মই ৰাসৰ চেটত আছোঁ আৰু এইটো মই আছোঁ বেক ষ্টেজত মই যিহেতুকে এছিষ্টেণ্ট ডিৰেক্টৰ হয় ইয়াৰে এণ্ড নৃত্যৰ পৰিচালক চ' মই আজি একো ভাও লোৱা নাই আপোনালোকে ভিডিঅ'টো চাওক মই আশা কৰিম আপোনালোকে চবেই ভিডিঅ'টো চাই ভাল পাব আৰু উইদাউট এনি স্কিপ চাই যাওক ৰাসৰ নুনমাটি খেলপথাৰৰ পৰা ৰাস কংস এটা একচুৱেলি গায়ন বায়ন হৈ আছে মই দেখুৱাব পৰা নাই একদম ৰিয়েলি ভেৰি চৰি মই আছোঁ বেক ষ্টেজত চ' যিমানখিনি পাৰোঁ মই আপোনালোক চবকে দেখাবলৈ ট্ৰাই কৰিম দেই দুপালি ইয়াতে এটা মই কথা দৰ্শক যোনে চাই আছে জনাবলৈ বিচাৰিছোঁ যোনে বাই বাই দিছে তেওঁৰ নাম দীপালী মহন্ত আৰু তেওঁৰ হাজবেণ্ড চিন্তামণি বেজবৰুৱা দা তেওঁলোকে মোক ইমান ডাঙৰ এটা দায়িত্ব দিয়াৰ বাবে ধন্যবাদ আৰু মোক এই সুযোগটোৱে সঁচাই বহুত মোৰ জীৱনকালত মোৰ বহুত সহায় কৰিব সেইটোৰ কাৰণে বহুত বহুত থেংক ইউ দেই খুৰা আৰু খুৰী এইটো প্ৰথম দৃশ্য কংখালৰ আৰু সেয়া কালুকেতু আমাৰ সকলোৰে মৰমৰ জয়ন্ত দা মোৰ দাদা ধুনীয়া কৰিছে প্ৰথমবাৰ কৰিছে যদিও মানে বহুত ধুনীয়া হৈছে তেওঁৰ এক্টিং আৰু ভাল হওক আশা ৰাখিম ৰাস বুলি ক'লে সঁচাই চবেই বহুত ভাল পায় আৰু সেইটো কাৰণে অডিয়েঞ্চ বহুত হৈছিলে এইবাৰ আৰু নুনমাটিৰ যোনখিনি দৰ্শক সঁচাই ধন্যবাদ আপোনালোকে ইমান মৰমেৰে আমাৰ ৰাসখন আঁকোৱালি ল'লে থেংক ইউ ছ' মাছ এইফালে দেখিবলৈ পাব বগা কুৰ্তা পিন্ধা মানুহজন সেয়া দীপালী মই যে কৈছিলোঁ দীপালী মহন্তৰ হাজবেণ্ড সেয়া চিন্তামণি বেজবৰুৱা খুৰা আৰু সেই কণমানি কৃষ্ণটো তেওঁৰ ল'ৰা বা কৃষ্ণৰ ৰোল কৰিছে সঁচাই বহুত ধুনীয়া ৰোল কৰিছে আৰু এইফালে নাৰদ আৰু পটককৈ ওলাই আহিব আমাৰ এতিয়া এইয়া জিতুল ভৰালী দা ইয়াতে অকণমান দৃশ্য এটা দেখাবলৈ ট্ৰাই কৰিছোঁ এয়া পুতনা এয়া মোহিনী হৈ আহিছে আপোনালোকে চাওক
ৰন্ধন, হিৰো, হেমান্ত সঁচাই বহুত ধুনীয়া এজন আৰ্টিষ্ট। তেওঁৰ লগত কাম কৰি সঁচাই বহুত ভাল লাগিলে। সকলো আৰ্টিষ্টৰ লগতে কাম কৰি ভাল লাগিলে। বিশেষ কেইজনমান খুব মৰমীয়াল ওলালে, যোনসকলে খুব মৰমেৰে ৰাসখন আগুৱাই লৈ গুচি গ'ল। এইখন নন্দালৈৰ দৃশ্য। ইয়াতে দেখিব পাৰিছে দধি, শাল 3টা, নলা, এইবোৰ চব আমাৰ মোৰ যোনগৰাকী কৈছিলোঁ ছাত্ৰী বুলি ব্ৰহ্মাত্মিকা দেউতাকে এইবোৰ চব যোগান ধৰিছে, তেওঁ নিজেই এইবিলাক বনাইছে।
এয়া আছিলে ৰাসৰ কিছু মুহূৰ্ত আৰু একচুৱেলি ৰাতিপুৱা এতিয়া ভিডিঅ'টো কমপ্লিট কৰোঁ তাৰমানে যোৱাকালি ৰাতি 3টা বাজিলে আহি পাওঁতে আৰু মই যিহেতু এই ৰাসখনত এজ আ আপোনাৰ নৃত্য পৰিচালক হিচাপে আছিলোঁ আৰু গোটেই ৰাসখন মানে বেক ষ্টেজৰ কামখিনি গোটেইখিনি চম্ভালিব লগা হৈছিলে কাৰণে বহুত কষ্ট হৈছে আৰু কাইলৈ কাৰণে ভিডিঅ'টো কমপ্লিট কৰিব নোৱাৰিলোঁ এইটোৱে ভাল লাগিছে যে ল'ৰা ছোৱালীখিনিক যেনেকৈ শিকাইছিলোঁ তেওঁলোকে সেনেকৈ কৰিছে আৰু বহুত ডিচিপ্লিন হৈছে মহাৰাস হৈছে অলপ দৃশ্য দেখাইছোঁ আপোনালোকক গোটেই ৰাসখনটো দেখাবলৈ পচিবল নহয় কাৰণ বহুত দীঘলীয়া এখন কাৰ্যক্ৰম আৰু সেইটো কাৰণে এইখিনিয়ে আৰু ভিডিঅ'টো আজি ইয়াতে শেষ কৰিব বিচাৰিছোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব বাই বাই